Hello friend, welcome my YouTube channel Bitu Vlog. Bitu Vlog video channel আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকলৈ এটা নতুন ভিডিও লাইছো। মই আপোনালোকক আজি কেৰালা হিল প্লেস বুলি এটা কুছিত হিল প্লেস বুলি এটা জায়গা আছে, তাত এটা মিউজিয়াম আছে, মজা জায়গা। আপোনালোকক দেখাবলৈ গৈ আছে, ভিডিওটো এখলে চাই থাকিব, ভাল লাগিব নিশ্চয়। আৰু মোৰ ভিডিওবোৰ চাই ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। এতিয়া মই আপোনালোকক নতুন ভিডিও বনাই দি পঠিয়াম। আৰু বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। ইয়াৰ জেগাবিলাক কি ধুনীয়া প্লেচ, কি মজা লাগে চাওকচোন। এইফালে বাছৰ এই মেট্ৰ' ট্ৰেইনৰ লাইন আছে, সেইটো চাইডে চাওক। এইফালে দেখা গৈছে কি ধুনীয়া প্লেচ হয়, মজা লাগে। তেতিয়া আৰু আগলৈ দেখা গৈ থাকিম। ইয়াৰ পৰা উঠি যাম, বাছ ষ্টেণ্ড আছে। ফ্ৰেণ্ডসকল, মই এতিয়া আহি হিল প্লেচ মিউজিয়ামৰ গেটৰ মুখত পালোহি। হিল প্লেচ মিউজিয়ামৰ গেটত চাওক, গেটখন একদম পূৰা হিলেৰে কি ধুনীয়া কালাৰত কেনেকৈ বনাই থৈছে। আৰু ভিতৰলৈ সোমাই যাম। মই আগতে ইয়াত টিকেট কাউণ্টাৰ আছে, টিকেট কাটিব লাগিব। মই দেখাই আছোঁ আপোনালোকে, চাই গৈ থাকক। গেটৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ, চাই যাওক কিমান মানুহ লাইন পাতি আছে। এনেকৈ লাইন পাতিবলৈ বহুত মানুহ চাবলৈ আহে। টিকেট কাটি লওঁ মই, আপোনালোকক আগলৈ দেখাই গৈ আছোঁ। ইয়ালৈ আহিলে আপোনালোকে টিকেট কাটোতে মানুহজনৰ প্ৰতি 35 টকাকৈ ল'ব। আৰু কেমেৰা যদি আনে, কেমেৰা হ'লে 200 টকা ল'ব। মোবাইল ফটো তুলিলে 20 টকাকৈ লৈছে মোৰ। এতিয়া টিকেট কাটি আহিলোঁ, চাই যাওক এইফালে আগলৈ কি ধুনীয়া। এইটো চাইডেদি চিৰিয়েদি যাব লাগিব, বহুত ওপৰত আছে, বহুতকেইটা চিৰি ওপৰলৈ যাব লাগিব। চাওক কিমান মানুহ, এই চাইডেও আগলৈও যাব পাৰি। আৰু এইফালেদি মই চিৰিয়ে উঠি গৈ থাকিম। আগলৈ উঠি আহি আছোঁ, চাই যাওক কি ধুনীয়া, কিমান ধুনীয়া। আৰু মানুহ চাওকচোন কিমান মানুহ আহি থাকে। ওপৰলৈ গৈ দেখাম মই আপোনালোকক ভালদৰে। ছাইডত চাওক কি ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া লাগিছে। ওপৰত আছে মিউজিয়ামটো, মিউজিয়ামৰ পৰা আৰু ইয়াত বহুত বস্তু আছে, দেখাবলগীয়া বহুত ভাল বস্তু আছে। চাই গৈ থাকিব আপোনাৰ ভিডিঅ' শেষলৈকে। কিমান ধুনীয়া পৰিৱেশ চাওকচোন। এই চাইডে চাওক, এইটো পাহাৰৰ ওপৰত থকা নিচিনা, মানে পাহাৰৰ ষ্টাইলৰ জেগাই। তাৰ ওপৰত আছে হিল প্লেচ মিউজিয়াম। মিউজিয়ামো আছে ইয়াত, বহুত বেলেগ বস্তু আছে, দেখাই গৈ থাকিম। কি ধুনীয়া জেগা আহি পাইছে চাওক, শিলপৰা পাৰ্কত ওপৰলৈ উঠি যাব লাগিব। এইফালে উঠি যাব পায়। এই চাইডে চাওক কি ধুনীয়া লাগে। পুৰা মানুহ চবফালে দেখাই দিছোঁ। চাওক কি ধুনীয়া লাগে প্লেচটো। এইফালৰ পৰাই দেখাইছোঁ চাওক কি ধুনীয়া ভিউ পৰা জেগা। শিলপৰা পাৰ্ক কিমান মজা জেগা, কি মজা লাগে নহয় যে। তাত এটা মিউজিয়াম আছে, মিউজিয়ামত যাব পাৰি। চাই দেখাই গৈ থাকিম মই। আহি পাই গ'লোহি গেটৰ ওচৰত। গেটৰ মানে মিউজিয়ামৰ ভিতৰত সোমোৱা গেটৰ ওচৰত পাই গ'লোহি। কিন্তু এতিয়া কি কৰিম, সোমাব নোৱাৰিম। সোমাব পাৰিম মানে মোৰ এতিয়া চেণ্ডেলবিলাক এইফালে ৰাখি থৈ আহিব লাগিব। চেণ্ডেলবিলাক লৈ গৈ মানে সোমাব নিদিয়ে মিউজিয়ামৰ ভিতৰলৈ। আপোনালোকে আহিলেও চেণ্ডেল থোৱা জেগা আছে, মই দেখাই দিম, চাব আপোনালোকে। তাত চেণ্ডেলবিলাক থৈ আহি ভিতৰলৈ সোমাব পাৰিব। আৰু ইয়াতে টিকেটবিলাকো চেকিং কৰিব। ধুনীয়া লগা জেগা। আগলৈ আহি আছোঁ, চেণ্ডেলবিলাক মানে ইয়াত থৈ আহিব লাগিব। দেখাই গৈ আছোঁ কিমান ভাল লগা প্লেচ। চাওক কি মজা ভিউ পৰে, চাওকচোন কি ধুনীয়া জেগা। আৰু আগলৈ গৈ আছোঁ, চাই গৈ থাকিব এইবিলাক। চাওক কি ধুনীয়া পৰিৱেশ, এইফালে মজা লাগে, নিশ্চয় ভাল লাগিব, চাই গৈ থাকিব। মই চেণ্ডেলযোৰ ইয়াতে থৈ আহিলোঁ। ইয়াত কোনো টিকেট নাকাটে বাৰু, চেণ্ডেল থোৱা কোনো মানুহৰ হেৰি নাই। কিন্তু থৈ আহিলে হৈ গ'ল, আপোনাৰ জেগাত আপুনি আকৌ পাবগৈ। মই ভিতৰলৈ সোমাই যাম, চাই থাকিব মিউজিয়ামৰ ভিতৰত। মিউজিয়াম হয়, ইয়াত টিকেট দেখাব লাগিব, চাই গৈ থাকিব ভিডিঅ'টো। এইফালেদি ওপৰলৈ উঠি যাব লাগিব। ওপৰত উঠি গৈ পানি মই দেখাই আছোঁ আপোনালোকক ৰজাৰ দিনৰ কি ধুনীয়া বস্তু আছে। আগৰ পুৰণা দিনৰ বস্তু আছে ৰজাৰ দিনৰ, চাই গৈ থাকিব, ভাল লাগিব নিশ্চয়। কিমান মানুহ হয় এইফালে চাওক, মানুহ বহুত হৈ থাকে চাবৰ কাৰণে ইয়াত।
মিউজিয়ামৰ ওপৰৰ পৰা আপোনালোকক ভিউ দেখাইছোঁ চাওক কিমান ধুনীয়া লাগিছে পৰিৱেশটো সেই ধুনীয়া পৰিৱেশৰ ওপৰৰ ফালৰ পৰা মই দেখাই আছোঁ মই মিউজিয়ামত আৰু বহুত দেখাবলৈ আছে দেখাই গৈ থাকিম চাই গৈ থাকিব মিউজিয়ামৰ ভিতৰৰ পৰা মই ওলাই আহি আছোঁ ভিতৰৰ পৰা ওলাই বাহিৰত দেখাইছোঁ চাওক বাহিৰখন কিমান ধুনীয়া এই আগৰ ফালে আৰু দেখাবলৈ বহুত আছে আগত গৈ দেখাম আগৰ ফালে বহুত হৰিণা পহু ৰখা হয় ইয়াত হৰিণা পহুবিলাক কেনেকৈ ৰাখিছে মই দেখাব গৈ আছোঁ আপোনালোকে চাই গৈ থাকিব ক'ত আছোঁ চাওকচোন ক'ত মজা জেগাত বহি আছোঁ একদম পুৰা ধুনীয়া লগা জেগা ইমান মজা ভিউ পৰে চাওক কি ধুনীয়া চাইডে চাওক এইফালে দি চাওক এইফালে কি মজা ভিউ পৰে এইফালেদি মই আৰু আগলৈ গৈ আছোঁ এইফালে এই যিটো বিল্ডিং দেখিছে এই বিল্ডিংটোতে কেৰেলাত বহুত ফিল্ম শ্বুটিং কৰিছে বহুত ধুনীয়া লগা হয় ঘৰটোত এইফালে চাওক ভিউ চাওক কিমান ধুনীয়া বিল্ডিংটোৰ ওচৰত মই গৈ আগফালৰ পৰা দেখাই আছোঁ আপোনালোকক চাব ভালদৰে কিমান ধুনীয়া ঘৰ এইটো এই ঘৰটোৰ ভিতৰতে মানে আগত ফিল্ম বহুত শ্বুটিং কৰিছে কেৰেলা ফিল্মবিলাক ৱাও এইটো কি বনাই থৈছে চাওক কিমান ডাঙৰ কেনে ডাইন'ছৰ এটা বনাই থৈছে ইয়াত ৱা মজা লাগিছে তললৈ নামি যাব পাৰি মজা লগা প্লেচ এতিয়া মই আপোনালোকক আগত বেলেগ দেখাই আছোঁ আমাৰ স্পীড আহিছে এইফালে চাওক আৰু আগলৈ দেখালৈ গৈ আছোঁ বহুত সোমাই যাব লাগে ভিতৰলৈ চাই যাওক এইফালে চাওক ইয়াত চেচি এজনী হেল্ল' হেলচাক কেনেকৈ খেলি আছে এইফালেদি গৈ আগলৈ গ'লে ইয়াত হৰিণা পহুবিলাক ৰখা হয় হৰিণা পহুবিলাক চাবলৈ পাব কিমান আছে বহুত বেছি হৰিণা পহু আছে মানুহ চাওক কিমান বেছি মানুহ আছে চাই থকা ভাল লাগে আপোনালোক দেখাম মই ভালদৰে গোটেই হৰিণা পহুবিলাক চাই যাওক কি ধুনীয়া ধুনীয়া ইমান ওচৰতে আহি যায় চাওক ধৰিবৰ মন গৈছে হাতে এবাৰ চুই চাব মন গৈছে ইমান মৰম লগা কিমান আছে চাওকচোন একবাৰ আঁতৰলৈ দেখাই দিছোঁ আৰু বহুত ডাঙৰ হয় গোটেই যিটো চাইডে দেখাব নোৱাৰিম মই এইটো চাইডৰ পৰা যিমান আছে দেখাই আছোঁ হৰিণা পহুবিলাকক খাবৰ কাৰণে ইয়াতে যোগাৰ দি দিয়া হয় এইবিলাক গছপাত কিবা কিবি বহুত আনি দিয়ে আৰু আছে খাবলগীয়া বস্তু সেই চাইডে আগলৈ খাবলৈ দি আছে এতিয়া দেখাব নোৱাৰিলোঁ মই আপোনালোকক ময়ো চাম অলপমান গছপাত কেইখিলামান দি চাম কি ধুনীয়াকৈ খাই চাব আনি ল'ম ৰ'ব পাত কেইখিলা চাওকচোন কি ধুনীয়াকৈ খাইছোঁ এইফালে চাওক কিমান মানুহ আছে চাই থকা বহুত মানুহ চাবলৈ আহে আপোনালোকো পাৰিলে আহিব একবাৰ চাবলৈ ওচৰত গছপাতো হৰি নাই অলপমান ঘাঁহকে আনি দিওঁ এইফালৰ পৰা বিচাৰি পিনি ৰ'ব সিহঁতক খুৱাবলৈ বহুত মন গৈছে চাওক কিমান ওচৰলৈ আহি আছে একদম খাবলৈ দিলে কিমান ভাল পালে সিহঁতে এইফালৰ পৰা চাওক হাই তালৈকে আছে কিমান আঁতৰলৈকে ডাঙৰ হয় বহুত ডাঙৰ জেগা ৰখা জেগাটো লাগি আছে আৰু আগলৈ উঠি যাম চাই যাব কিমান মানুহ আছে ইয়াত দেখাইছোঁ মই আপোনালোকক কিমান আছে এয়া লাগে আছে একদম পুৰা বহুত আছে মজা লাগে ফ্ৰেণ্ডসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব
আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। অ'কে বাই।